Hello everyone, good morning. আজি মহাশিৱৰাত্ৰি আৰু ৰাতিপুৱা আমি মন্দিৰত গৈ আহিলো। মন্দিৰত গৈ অলপমান ভিডিঅ' কৰি লৈ আহিছো। ভালকে ভিডিঅ' কৰিব নোৱাৰিলো। যেতিকে মন্দিৰত জানেই বহুত অলপ মানে ভিৰ ভাৰ থাকে তো অলপমান দিগদাৰ হয়। তাৰপা মন্দিৰৰ পৰা আহিলো। আহি এতিয়া মই ঘৰত আজি হৰাই দিম গধূলিকে। এতিয়াৰ পৰা মানে যা যোগাৰ কৰিব লাগিব যেতুকে আমাৰ সৰু ছোৱালীজনী আছে। তাই কাৰণে কৰিব দিগদাৰ হয় আৰু এতিয়া মই কিবা কিবি বনাই আছো। মানে বনোৱা আৰম্ভ কৰিম আপোনালোককো দেখাই যাম আৰু অলপমান মন্দিৰৰ ভিডিঅ' কৰি লৈছিলো। আপোনালোকে সেইখিনি চাওক তেতিয়ালৈকে মই কি যা যোগাৰ কৰো আৰম্ভ কৰো। মানে অলপমান পায়স বনাম আৰু অলপমান ভোগ বনাম। তাৰ কাৰণে চাউলখিনি মিক্সিত গুৰি কৰি লওঁ। তেতিয়ালৈকে আপোনালোকে মন্দিৰৰ ভিডিঅ'খিনি চাই লওক। এই কারণে এই মনুষ্য শরীরটোৰ ওপৰত আমি অত্যাচাৰ কৰিব One hour later. এতিয়া পায়স বনাব ওলাইছো। কুকাৰতে বনাব ওলাইছো আৰু উপায় নাই। ইয়াতে চাউল মই ভিজাই দিছো গুড়া খুন্দিবলে। ইয়াৰ পৰা অকমান পায়স বনাই লম। পিঠাগুড়ি খুন্দি আছো। মুনুৱে এইফালে মিক্সি মাৰি আছে আৰু মই চালনীত চালি আছো। এইখিনি তেজপাত দিলো, তাৰপিছতে চেনি দিলো, অলপমান আহ গাখীৰ দিলো। এবাৰ এই গাখীৰ দি দিম। পায়স ৰেডি হৈ গ'ল আমাৰ। মাই কৰি আছে। হাই মা কৈ দিয়া। এইটো গুনু, আমাৰ গুনুলি খেলো দিয়েতে। অথনি বাৰ এতে বহি আছে ন। এই যে বগা বগা দেখিছে সেয়া হ'ল কেঁচা লাৰুৰ কাৰণে চেনি, নাৰিকল আৰু পিঠাগুড়ি আছে। সেয়া কেঁচা লাৰু বনাম আৰু এয়া মই কল চেলাই আছো ভোগৰ কাৰণে, মানে কেঁচা ভোগ যোনটো কয়। এয়া ভোগৰ কাৰণে কলখিনি মই মিক্সিতে পিচি লৈছো। মানে কলখিনি চালনী নাই, বাঁহৰ চালনী হ'লে ভাল হয়, সেইটোৰ কাৰণে মিক্সিতে পিচি লৈছো। এবাৰ গাখীৰ আৰু পিঠাগুড়ি দিছো। যি যি লাগে আৰু দৈ, কেঁচা গাখীৰ, ঘিউ, মৌ সকলোখিনি। আৰু এয়া মোক মুনুৱে যোগাৰ কৰি আছে, মানে যোগাৰ ধৰি আছে আৰু তাই ঘিউ উলিয়াই দিছে, মৌ উলিয়াই দিছে, সেনেকৈ গোটেইখিনি দিছে। মই কেঁচা ভোগ বনাই আছো। এইখিনি গোসাঁইৰ আগত দিয়া যাব। যোগাৰখন হৈ গ'ল আৰু শৰাইখন পাতিও ল'লো। লগতে মই গোসাঁই চাকিবোৰ আগে ভাগে জ্বলাই লৈছো, যিহেতু এতিয়া শিৱলিংগৰ পূজা আৰম্ভ কৰিম। শিৱলিংগটোৰ কাৰণে প্ৰথমতে গিলাচ এটাত গংগাজল লৈ লৈছো, লগতে কেইটামান চাউল আৰু বগা ফুল দিছো। পোনপ্ৰথমে মহাদেৱক
গংগাজলেৰে ধুই লৈছোঁ। তাৰপিছত পঞ্চমৃত দিছোঁ। পঞ্চমৃতত মই ঘিউ, মৌ, গাখীৰ আৰু চেনিৰ সলনি গুড় দিছোঁ আৰু তেনেকৈ পঞ্চমৃতেৰে মহাদেৱক গা ধুৱাই লৈছোঁ। 3বাৰকৈ এনেকৈ দিছোঁ। প্ৰথমতে পঞ্চমৃত দিছোঁ, তাৰপিছত জল দিছোঁ, তাৰপৰা আকৌ পঞ্চমৃত দিছোঁ, আকৌ জল দিছোঁ। সেনেকৈ মুনু আৰু মই দুইজনে মহাদেৱক স্নান কৰাই লৈছোঁ। এইবাৰ দিছোঁ আতৰ মানে অগৰু দি কিনে তাৰপৰা আকৌ ধুনীয়াকৈ পানীৰে ধুই লৈছোঁ, মানে গংগাজলৰ পানীখিনিৰে ধুনীয়াকৈ ধুই লৈছোঁ। শিৱলিংগটো ধুনীয়াকৈ চফাকৈ পানীৰে ধুই লৈছোঁ, মানে গংগাজলেৰে, আৰু চাৰিও চাইডে যিমান লেতেৰাখিনি আছিলে চফা কৰি ল'লোঁ। কাঁহীখনো চফা কৰি ল'লোঁ। গংগাজলেৰে ভালকৈ ধুই লৈছোঁ। ধুই কিনে কাপোৰ এখনেৰে মুচি দিছোঁ। স্নান হোৱাৰ পিছত এইবাৰ সজাইছোঁ। এইবাৰ ত্ৰিপুণ্ড কৰিছোঁ। ত্ৰিপুণ্ডৰ কাৰণে বগা যিটো ভস্ম থাকে সেই মোৰ ওচৰত নাছিলে। টিলিঙা মন্দিৰৰ পৰা অনা সেই পুৰীয়া বুলি কয় সেই আছিলে, সেই দিয়ে মই ত্ৰিপুণ্ড কৰিলোঁ। তাৰপিছত এয়া লগুণ বুলি কয়, মই ভিডিঅ' এটাত দেখি কিনেহে পূজা ভাগ কৰিছোঁ দেই। মই ভালকৈ নিজাকৈ নাজানো ইমান পূজা ভাগ, ইয়াতে কিবা ভুল ভ্ৰান্তি হ'বও পাৰে। আপোনালোকে যদি জানে তেতিয়াহ'লে মোক ক্ষমা কৰি দিব যদি কিবা ভুল দেখিছে। আৰু এয়া ফুল, ধতুৰা, বেলপাত এনেকৈ দি কিনে গোঁসাইক সজাইছোঁ। আৰু সেয়া লগুণ বুলি ক'লোঁ যে সেই সূতাই দি এনেকৈ লগুণ দিছোঁ। তাৰপিছত দিছোঁ ইয়াতে ভাং, তাৰপৰা ফলৰ আহাৰ মানে 2টা বগৰী সেনেকৈ দি দিছোঁ। এতিয়া আগলতি কলপাত এখনত যিখিনি ভোগ বনাইছিলোঁ গোঁসাইৰ কাৰণে, আৰু এইখিনি পঞ্চমৃতখিনিও আগবঢ়াই দিছোঁ। লগতে ভোগখিনিও এটা এটা বাতিত থৈ কিনে গোঁসাইৰ আগত দিছোঁ। আৰু গোঁসাইক মই গামোচা এখনৰ ওপৰত থৈছোঁ, আৰু লগতে এগিলাচ পানী দিছোঁ, আৰু ফুল, ফল, মূল যিখিনি দিব পাৰোঁ সেইখিনি আগবঢ়াই দিছোঁ, আৰু এযোৰ তামোল পাণো দিছোঁ। এইখিনি গোঁসাইৰ আগত আগবঢ়াই দিছোঁ। আৰু এইফালে ছাইডত শৰাইখন পাতি থৈছোঁ। এয়াই গোটেইখিনি হৈ গৈছে। এতিয়া চাকিখোজ জ্বলালেই হ'ল। শৰাইভাগ আগবঢ়োৱা হৈ গৈছে। এতিয়া চাকিগছ জ্বলালেই হ'ব। তাৰ আগতে কিছুমান কথা ক'ব আছিলে, সেইটোৰ কাৰণে মই ভিডিঅ'টো কৰিলোঁ, কিন্তু মানে মাইক্ৰ'ফোনটো হয়তো বন্ধ হৈ থাকিল নে কি জানো, চাউণ্ডটো নহা হ'ল। এতিয়া ভইচ অভাৰ কৰি দিছোঁ। মই পূজা ভাগ কৰিছোঁ এই প্ৰথমবাৰ, মানে মহাদেৱৰ যোনখিনি পূজা ভাগ কৰিব লাগে মই ভালকৈ নাজানো। ভিডিঅ'ত দেখি কিনে শিকিছোঁ, আৰু এনেকৈ আজি মই আমাৰ শিৱলিংগটোৰ পূজা আৰম্ভ কৰিছোঁ। শিৱলিংগটো অনা আমাৰ বহুত দিনেই হ'ল, কিন্তু স্থাপিত কৰা নাছিলোঁ। ভাবিছিলোঁ শিৱৰাত্ৰিৰ দিনাখনেই স্থাপন কৰিম। সেইটোৰ কাৰণে আজি শিৱৰাত্ৰিৰ দিনাখনে স্থাপিত কৰিবৰ কাৰণে এনেকৈ পূজা ভাগ আগবঢ়ালোঁ। ইয়াতে দিওঁতে থওঁতে কিছুমান ভুল ভ্ৰান্তি হ'ব পাৰে। মই মানে বহুতো পূজা অৰ্চনাৰ নিয়ম নীতি থাকে, সেইখিনি মই নাজানিবও পাৰোঁ, নাজানেও দিয়কচোন। সেইখিনি মই শিকিহে কৰিছোঁ। সেইটোৰ কাৰণে আপোনালোকেও যেন দায় দোষ নধৰে, আৰু ভগৱানেও যেন একো দায় দোষ নধৰাকৈ সকলো দুখ ভাৰ্জন কৰি দিয়ে যেন, এই প্ৰাৰ্থনা। এতিয়া মই অকণমান চাকিগছ জ্বলাই কৰি লওঁ। ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। এইখিনিতে সামৰিছোঁ। আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। আজিলৈ বাই বাই।